নমস্কাৰ, মই ভাগ্যশ্ৰী। মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং। আজি মোৰ জন্মদিন উপলক্ষে অকণমান পিছত মই মন্দিৰত যাম। এতিয়া উঠিলোঁ, অলপ আগতে উঠি পেলাই এতিয়া আমি চাহ খাম সকলোৱে, চাহ আৰু কেক। কালি ৰাতি চেলিব্ৰেট কৰিলোঁ, কেক চেক খাম। এতিয়া খাই মেলি আমি মন্দিৰত যাম অলপ পিছত। আপোনালোকে চাই থাকিব শেষলৈকে। হেল্ল' এভৰিৱান, আমি এতিয়া মন্দিৰ যাব ওলাইছোঁ, আপোনালোকে চাই থাকক ব্লগটো। হেল্ল' গাইজ, আমি এতিয়া উবেৰ বুক কৰিছোঁ। উবেৰ আহি আছে আমাক নিবলৈ। এয়া আমি মন্দিৰ গৈ আছোঁ, আজি জন্মদিন বুলি। মোৰ লগত আছে এয়া দীপশিখা বা। গীতা মন্দিৰ গৈ আছোঁ। কিবা এটা কৈ দিয়া। আজি ভাগ্যশ্ৰীৰ বাৰ্থডে। ৰাতিকে কি খোৱা নাজানো, কিন্তু দিনত সেৱাটো কৰাই আনো, যাতে বছৰে বছৰে বাঢ়ি যাওঁ, সোনকালে বুঢ়া হওক, ভাল ভাল কাম কৰি যাওঁ। সেইকাৰণে মন্দিৰলৈ বুলি এপাক গৈ আহোঁ। মানে পিছফালে নীলাঞ্জনা আছে, দেখাম নীলাঞ্জনা। মন্দিৰ গৈ আছো, গমটো পাইছে। আমি দেখাই থাকিম ন, দেখাই থাকিম, পিছত চাই থাকিব আপোনালোকে। ঠিক আছে ফ্ৰেণ্ডছ, আমি দেখাই গৈ থাকিম, আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। আমি এতিয়া গৈ আছোঁ গীতা মন্দিৰ, অকণমান সেৱা কৰি আহোঁ আৰু। আমি গীতা মন্দিৰ পাম আৰু খুব ধুনীয়া প্লেচ। আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। আমি সেৱা কৰিম, আপোনালোকেও কৰিব। হেল্ল' গাইজ, আমি আহি পালোঁ। এয়া মন্দিৰ দেখাইছোঁ আপোনালোকক, গীতা মন্দিৰ। এয়া আহি পালোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া আমি এতিয়া চাকি বন্তি ল'ম। বান্দৰনে এয়া বান্দৰ পুৰা খেদে ন বান্দৰে। ইছৰাম, এয়া বান্দৰ, বাপৰে কি ডাঙৰ বান্দৰ। বান্দৰবিলাকক ফটো উঠালে হেনো মোবাইল চোবাইল কাঢ়ি লৈ যায়। বৰ ধুনীয়া লাগিছে দেই। এয়া আমি গৈ আছোঁ মন্দিৰত, পূজা কৰিম অকণমান, জন্মদিন বুলি। আশীৰ্বাদ কৰিব সকলোৱে, যেন দিনবোৰ ভাল হয়। আৰু এয়া ফ্ৰেণ্ডছ, কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব। আৰু আজিলৈকে প্ৰথমবাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, চ' আশীৰ্বাদ কৰিব, মনৰ কামনা সকলোৰে পূৰণ হওক, লগতে মোৰো খুব আশা কৰিছোঁ। আকৌ হেনো ফটো উঠিব চাই থাকক। আকৌ বোলে বেলেগ প্লেচত যাব। গেটখন চাওক, খুব ধুনীয়া গেট। আকৌ ফটো উঠিবা নেকি? হা, ভাগৰ লগা নাই নে? হ'লেও লাগে। ধেৰ বান্দৰ গীতানগৰ মন্দিৰত, খুব বান্দৰ। ঠিক আছে ফ্ৰেণ্ডছ, মই আকৌ ইহঁতক ফটো মাৰি দিওঁ, আপোনালোকক দেখাম কি কি ফটো মাৰিছোঁ। আপোনালোকে চাওক আৰু এনজয় কৰক। নেৰিছে আৰু আজি একদম নেৰিছে, একেবাৰে নেৰিছে আৰু। আপোনালোকে চাই থাকক দেই ভিডিঅ'টো, কেনেকুৱা লাগে জনাব। আৰু আমাৰ ফানি মস্তিবোৰ আপোনালোকে চাই থাকক সকলোৱে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ দেখাই থাকিম আমি কি কৰোঁ কি নকৰোঁ, চাই থাকক। আমাৰ ফটো ছেশ্যন চলিলে আপোনালোকক দেখাম কি কি ফটো উঠিছোঁ। ইয়াতে দিম, দীপশিখা বাই কি প'জ দিছে, নীলাঞ্জনাই কি প'জ দিছে আমি দেখাম। তো চাই থাকক, এয়া প'জ দিবলৈ নেৰিছে একদম, ফটো উঠাত মানে এক্সপাৰ্ট। তো চাই থাকক। আজি আহি খুব ভাল লাগিলে। আৰু ভাগ্যশ্ৰীৰ নতুন ব্লগ হয়, গতিকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কমেণ্ট কৰিব। আৰু যিমান পাৰে সোনকালে ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইবাৰ যিমানে বেছি হ'ব, ভাগ্যশ্ৰী সিমানে সোনকালে আমাক পাৰ্টি দিব। পাৰ্টি দি খাব লাগে সোনকালে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, থেংক ইউ ছ' মাছ। খুব ধুনীয়াকৈ সহযোগ কৰিছে সকলোৱে। আশা কৰিছোঁ আপোনালোকেও ভাল পাব। আৰু ইয়াতে মন্দিৰত আহিব, গীতা মন্দিৰ, খুব ধুনীয়া পৰিৱেশ আচলতে। আপোনালোকে চাবলৈ আহিব আৰু মনৰ কামনা পূৰণ হ'ব, আপোনালোকে সেৱা কৰিব। আৰু 2 hours later এতিয়া পালোহি আৰু ঘৰ পাম। আমি গাড়ীৰ পৰা নামিলোঁ, দেখাব নোৱাৰিলোঁ গাড়ীত আহি থকাখিনি, কিবা এটা প্ৰব্লেমৰ কাৰণে। এতিয়া আমি
ৰুমত গৈ আছোঁ